স্বাগতম ৰহস্যৰ আন এটা খণ্ডলৈ। প্ৰিয় শ্ৰোতাসকল, আমি প্ৰত্যেক দিনে বিশ্ব ব্ৰহ্মাণ্ডৰ অসীম ৰহস্যৰ আশ্চৰ্যকৰ বিষয় একোটা আপোনালোকৰ আগত দাঙি ধৰিবলৈ যত্ন কৰোঁ। আমাৰ আজিৰ বিষয়টো হৈছে এলিয়েন। বিশাল বিশ্ব ব্ৰহ্মাণ্ডত পৃথিৱীৰ বাহিৰে কোনো ঠাইত জীৱন আছেনে? যদি আছে, তেন্তে ই কেনে ৰূপত আছে বাৰু? বৈজ্ঞানিকসকলৰ বাবে ই এক বৃহৎ প্ৰশ্ন। যোৱা বছৰৰ জুন মাহত আমেৰিকাৰ চৰকাৰে অচিহ্নিত যান অৰ্থাৎ UFOৰ লগত জড়িত এটা প্ৰতিবেদন প্ৰকাশ কৰে, য'ত কোৱা হৈছে যে পৃথিৱীত এলিয়েন অহাৰ কোনো প্ৰমাণ পোৱা নাই। তথাপি প্ৰতিবেদনখনত এলিয়েন থকা বা নথকাৰ লগত জড়িত কোনো তথ্য দিয়া হোৱা নাই। যোৱা কেইবা দশক ধৰি বৈজ্ঞানিকসকলে এই প্ৰশ্নটিৰ উত্তৰ বিচাৰি হাবাথুৰি খাই থকা দেখা গৈছে। তেওঁলোকে পৃথিৱীৰ পৰা আনুমানিক 4 আলোকবৰ্ষ দূৰত্বৰ আলফা চেঞ্চুৰী নামৰ ঠাইত শীঘ্ৰে জীৱনৰ সম্ভাৱনীয়তাৰ ওপৰত গৱেষণা আৰম্ভ কৰিব। কিন্তু সঁচাকৈ তেওঁলোকে এলিয়েন বিচাৰি পাবনে? বা পৃথিৱীৰ পৰা বহু দূৰ কোনো গ্ৰহত জীৱন আছেনে? ইয়াৰ উত্তৰত বিভিন্ন বৈজ্ঞানিকৰ বিভিন্ন ধৰণৰ মত দেখা পোৱা যায়। প্ৰথমতে, ক'ত, কিয় আৰু কেনেকৈ মানুহৰ মনত এই প্ৰশ্নটো উদয় হ'ল? ঐতিহাসিকভাৱে 2000 বছৰৰ পূৰ্বে লুচিয়াছ নামৰ এজন ব্যক্তিয়ে তেওঁৰ এখন কিতাপত পৃথিৱীৰ বাহিৰৰ জীৱন সম্পৰ্কে প্ৰকাশ কৰিছিল। তেওঁ কিছুসংখ্যক যাত্ৰীৰ বৰ্ণনা কৰিছিল, যিসকলে কোনো বিজুতিৰ ফলত গৈ চন্দ্ৰত উপস্থিত হৈছিল। তাতে তেওঁ আজব ধৰণৰ প্ৰাণীৰ উপস্থিতিৰ কথা বৰ্ণনা কৰিছে, যাক এলিয়েন বুলি ক'লেও ভুল কোৱা নহ'ব। ইয়াৰ প্ৰায় 800 বছৰৰ পাছত জাপানৰ আন এখন কল্পবিজ্ঞানৰ কাহিনীত এনেধৰণৰ কথা উল্লেখ আছে। কাহিনী অনুসৰি এজন খৰিকটীয়াই বাঁহৰ টুকুৰাৰ ভিতৰত এজনী সৰু ছোৱালী পাই ডাঙৰ দীঘল কৰে আৰু পাছত সেই ছোৱালীজনীয়ে কয় যে তাই প্ৰকৃততে চন্দ্ৰৰ পৰা অহা। দৰাচলতে দুয়োটা কাহিনীতে এক সমানতা আছে আৰু সেইটো হৈছে চন্দ্ৰৰ বৰ্ণনা। এইটো সত্য যে দীৰ্ঘদিন ধৰি কেৱল চন্দ্ৰৰ কথাই এনেধৰণে আলোচনা হৈ আহিছে। পৃথিৱীৰ পৰা চন্দ্ৰটো পৰিষ্কাৰকৈ দেখা পোৱাটোৱে ইয়াৰ এক কাৰণ হ'ব পাৰে। ধন্যবাদ যে মংগল গ্ৰহটো তেনেধৰণে আমি দেখা নাপাওঁ। কিন্তু অতি সোনকালে মংগল গ্ৰহও এই ক্ষেত্ৰত প্ৰাধান্যতা পাবলৈ ধৰিলে। 1870 চনত ইটালীৰ এজন বিজ্ঞানীয়ে টেলিস্কোপৰ দ্বাৰা মংগল গ্ৰহটো পৰীক্ষা কৰে আৰু তাত তেওঁ নলা বা খালৰ দৰে কিছুমান আকৃতি দেখা পায় আৰু প্ৰকাশ কৰে। ফলত আন আন লোকসকলে ভাবিবলৈ ল'লে যে মংগলৰ বসতিসকলে এনেধৰণৰ পুখুৰী নিৰ্মাণ কৰিছে। ইয়াৰ কেইবাবছৰমানৰ পাছত পোলেণ্ডৰ এজন পাদুৰীয়ে অন্য এখন পৃথিৱীৰ জীৱলৈ বাৰ্তা বুলি এখন ৰচনা কৰে, য'ত তেওঁ মংগলৰ বসবাস কৰা 9 ফুট উচ্চতাৰ জীৱৰ কথা উল্লেখ কৰে। প্ৰথমবাৰৰ বাবে তেওঁ মংগলিয়ান শব্দৰ ব্যৱহাৰ কৰে। এনে সময়তে ৰেডিঅ'ত ৱাৰ অফ ৱৰ্ল্ডছ নামৰ এখন কিতাপৰ নাটকীয় ৰূপ প্ৰকাশ পায়। ইয়াতে এনেদৰে প্ৰচাৰ কৰা হৈছিল যে শ্ৰোতাসকলে ভাবিছিল মংগলিয়ানসকলে পৃথিৱী আক্ৰমণ কৰিছিল। ইয়াৰ পাছতে 1960 চনত এজন যুৱ বিজ্ঞানীয়ে ক'লে যে এটা সৌৰজগতৰ পৰা আন এটা সৌৰজগতলৈ বাৰ্তা পঠাবলৈ হ'লে বিশ্বযুদ্ধৰ সময়ত ব্যৱহাৰ কৰা ৰেডিঅ' প্ৰযুক্তিৰ ব্যৱহাৰ কৰিব পৰা হয়। আৰু হ'ব পাৰে এলিয়নেও এনেধৰণে বাৰ্তা প্ৰেৰণ কৰে। তেন্তে আমি এলিয়েন বিচাৰিবলৈ হ'লে কৰিবলগীয়া কাৰ্যটো হ'ল কেৱল সিহঁতৰ ৰেডিঅ' ইংগিতসমূহ আহৰণ কৰা। তেতিয়াৰে পৰা বহু সংখ্যক বিজ্ঞানীয়ে এনে ছিগনেল বা ইংগিত শুনিবৰ বাবে চেষ্টা চলাই আছে। এনে এজন বৈজ্ঞানিকৰ মতে তেওঁ দুটা তৰাৰ মাজত হোৱা ৰেডিঅ' বাৰ্তা ধৰিবলৈ খাপ পিটি আছিল। এটা তৰাৰ পৰা তেওঁ কোনো তথ্য পাবলৈ সক্ষম নহ'ল যদিও আন এটি তৰাৰ পৰা তেওঁ কিছু আজব ধৰণৰ তৰংগ নিৰ্গত হৈ কোনো শব্দ শুনা যেন অনুভৱ কৰিলে। তেওঁ ভাবিলে তেওঁ কোনো এলিয়েন বিচাৰি পালে, কিন্তু ই প্ৰকৃততে সেনাৰ কোনো জাহাজ হ'বও পাৰে। ওহাইট ইউনিভাৰ্চিটিৰ এজন মহাকাশ বিজ্ঞানীয়ে যেতিয়া ৰেডিঅ' টেলিস্কোপৰ তথ্য বিশ্লেষণ কৰি আছিল,
তেতিয়া তেওঁ এক বিশেষ ধৰণৰ অধিক তীব্ৰতাৰ কোনো এক তৰংগধ্বনি শুনা পাই তেওঁ ভাবিলে যে ই কোনো এলিয়েনৰ বাৰ্তা হ'ব পাৰে। তেওঁ যথেষ্ট আনন্দিত হ'ল আৰু ডাটাৰ লগত এটা শব্দ লিখিলে যে ৱাও। কিন্তু প্ৰকৃততে তেওঁ কি পালে কোনেও নাজানিলে। আকাশৰ সেই অংশত আন বহু লোকেও বিভিন্ন বিচাৰ খোচাৰ কৰিলে, কিন্তু হাতত একো নাহিল। ইয়াতো দুটা সম্ভাৱনা থাকিব পাৰে। হয়তো সেয়াই এলিয়েনৰ বাৰ্তা, নতুবা পৃথিৱীৰ কোনো ঠাইত সৃষ্টি হোৱা বিশেষ কোনো ঘটনাৰ ৰেডিঅ' সংকেত। কিন্তু ইয়াৰ বহু বছৰৰ পাছতো এলিয়েন থকাৰ কোনো ধৰণৰ প্ৰমাণিক তথ্য পোৱা দেখা নগ'ল। প্ৰশ্ন হ'ল যে চৰকাৰসমূহে এনে অধ্যয়নসমূহ ইমান টকা খৰচ কৰাৰ যুক্তিয়ে বা ক'ত? ফলত এনে বহু অধ্যয়ন কেন্দ্ৰ বন্ধ কৰিব লগা হ'ল। কিন্তু ই এলিয়েনৰ বিচাৰ খোচাৰ সামৰণি নাছিল। ইয়াৰ পাছত আহিল কেপলাৰ। সেই সময়ত দৰাচলতে বেছি সংখ্যক গ্ৰহৰ চিনাক্তকৰণেই হোৱা নাছিল বা আজিৰ নিচিনা উন্নত প্ৰযুক্তিবিদ্যাও নাছিল। কিন্তু কেপলাৰ বা পিছৰ পৰ্যায়ত আৱিষ্কাৰ হোৱা সঁজুলিৰ দ্বাৰা এলিয়েনৰ কোনো সম্ভাৱনা পোৱা গৈছেনে? 2009 চনৰ মাৰ্চ মাহত আমেৰিকাৰ মহাকাশ সংস্থা নাছাই সৌৰজগতৰ বাহিৰৰ গ্ৰহ বিচাৰিবৰ বাবে কেপলাৰ অন্তৰীক্ষ যান প্ৰেৰণ কৰে। ইয়াত নাছাই টেলিস্কোপ সংলগ্ন কৰিছিল যাতে ই পৃথিৱীৰ বাহিৰৰ জীৱন বিচাৰি পায়। বিজ্ঞানীসকলৰ মতে কেপলাৰ এক সুন্দৰ পদক্ষেপ আছিল। ইয়াক মহাকাশৰ এনে এক অংশত স্থাপন কৰা হৈছিল যে ই সমগ্ৰ মহাকাশৰ প্ৰতি নজৰ ৰাখিব পাৰে। কেপলাৰে বছৰ বছৰ ধৰি তৰাসমূহক লক্ষ্য কৰি থাকিবলৈ ল'লে। কেপলাৰৰ কাম আছিল যে কোনো তৰাৰ পৰা অহা পোহৰৰ ৰড বদল হোৱা পৰিলক্ষিত কৰা, আৰু যদি পোহৰৰ কিবা ৰড বদলি হয় তেন্তে ধৰি ল'ব লাগিব যে সেইটো তৰাটো আৰু আমাৰ মাজেৰে কিবা বস্তু পাৰ হৈ গৈছে। ই কোনো গ্ৰহও হ'ব পাৰে। কেপলাৰৰ জৰিয়তে কিছুসংখ্যক গ্ৰহ বিচাৰি পোৱাৰ আশা আছিল, কিন্তু 9 বছৰ ধৰি সময়ছোৱাত কেপলাৰে সৌৰজগতৰ বাহিৰৰ 2600 গ্ৰহ চিনাক্ত কৰে। কিন্তু এইসমূহৰ ভিতৰত কেইটাত এলিয়েন থাকিব পাৰে? এই ক্ষেত্ৰত বিজ্ঞানীসকলে জনায় যে আমাৰ হাতত এনে কোনো তথ্য নাই যে কেনে অৱস্থাত জীৱৰ সৃষ্টি হ'ব পাৰে। যিহেতু আমাৰ হাতত কেৱল উদাহৰণ হিচাপে পৃথিৱীহে আছে, অৰ্থাৎ পৃথিৱীৰ আকৃতি গ্ৰহ এক নিৰ্দিষ্ট বাতাবৰণত অৱস্থিত হ'লে তেনে গ্ৰহত জীৱন থাকিব পাৰে। এই ধাৰণাটো ক'ব পৰা হয় যে আমাৰ আকাশগংগাত এনেধৰণৰ 30 কোটি গ্ৰহ মজুত আছে। বৈজ্ঞানিকসকলৰ মতে কেপলাৰে এলিয়েনৰ প্ৰতি মানুহৰ চিন্তাধাৰা সম্পূৰ্ণ সলনি কৰি পেলালে। অধিক সংখ্যক মহাকাশ বিজ্ঞানীয়ে মত পোষণ কৰে যে পৃথিৱীৰ বাহিৰেও আন কোনো গ্ৰহৰ জীৱন নিশ্চয় আছে। কিন্তু এতিয়ালৈকে এনে কোনো ধৰণৰ উপযুক্ত প্ৰমাণ পোৱা নাই যে আমি ক'ব পাৰোঁ জীৱন কেৱল ইয়াতে সৃষ্টি হ'ব পাৰে। পৃথিৱীত এনে বহু জীৱ আছে, বহুত ভয়ংকৰ পৰিস্থিতিতো জীয়াই থাকিব পাৰে। বিজ্ঞানীসকলৰ ভৰসা এইখিনিয়ে যে এনে ক্ষুদ্ৰ জীৱসমূহ যি জীৱনৰ আৰম্ভণিৰ আধাৰ হিচাপে ধৰা হয় গোটেই বিশ্ব ব্ৰহ্মাণ্ডতে বিস্তৃত হৈ আছে। এনেধৰণৰ তথ্যৰ পৰাই আমি এটা কথাত উপনীত হ'ব পাৰোঁ যে হয়তো এলিয়েন আছে। গতিকে প্ৰিয় শ্ৰোতাসকল, পৃথিৱীৰ পৰা মানৱ চন্দ্ৰত অৱতৰণ কৰি এলিয়েনৰ কোনো সন্দেহ পালেনে? দৰাচলতে নাছা আৰু এলিয়েনৰ মাজত কোনো যোগাযোগ আছে নেকি? বা আমেৰিকাৰ বৃহৎ উন্নতিৰ কাৰণ এলিয়েন নেকি? এনেধৰণৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ লৈ আমি ৰহস্যৰ পাছৰ খণ্ডটিত আলোচনা কৰিম। গতিকে এতিয়ালৈ ধন্যবাদ।